ফ্রেন্ডস তো আজি এটা আনবক্সিং ভিডিও দিম তো আজি কোনো ইলেক্ট্রিক্যাল ব্লক নহয় তো আনবক্সিং ভিডিও তো এটা মই আহুজাৰ 120 ওয়াটৰ এম্প্লিফায়াৰ লৈ আহিছিলোঁ তো আপোনালোকক কিছু ৰিভিউ দিম তো কেনেকা হয় মেচিনটো তো কি হয় তো ভিডিওটো চাই থাকক তো এইটো হয় আহুজাৰ তো SSB মডেল 120 DP তো এইটো মই বঙাইগাঁৱৰ পৰা লৈ আহিছিলোঁ তো মই খুলিছোঁ এনে তো তাতে চেক কৰি চাইছিলোঁ খুলি তো আপোনালোকক ফুল ৰিভিউটো দেখাওঁ তো কেনেকা হয় মেচিনটো তো ইয়াৰ প্ৰাইচটো আমাৰ প্ৰায় 15,000 টকা লৈছিল তো ডিছকাউণ্ট কৰি দিয়া হৈছে তো এইটো MRP প্ৰাইচটো আছিল ইয়াতে লেখা আছে MRP প্ৰাইচটো চাই ল'ব পাৰে তো ইয়াতে MRP প্ৰাইচটো দিয়া আছে তো 17,130 টকা আছিল MRP প্ৰাইচ তো মই ডিছকাউণ্ট কৰি আমি 15,000 টকাত পাইছিলোঁ তো চাই থাকক ভিডিঅ'টো তো কি কেনেকা চিষ্টেম কি ফিচাৰ আছে আপোনালোকক বুজাই দিম তো চাই থাকক বৰ্তমান মই খুলি ল'লোঁ তো এইটো আমাৰ পেকিং বাক্সাটো হয় তো এইটো আহুজাৰ তো ইয়াতে আপোনাৰ ব্লুটুথ কানেকশ্যন আছে এটাত তো ইফালে পেন ড্ৰাইভ আছে ইফালে কাৰ্ড মেমৰি আছে তো এইখিনি হ'ল মাষ্টাৰ এইটো তো মাষ্টাৰ ভলিউম হয় এইটো ট্ৰাবল আৰু এইটো বেজ হয় ইয়াতে আপোনালোকে এটা দুটা তিনিটা চাৰিটা পাঁচটা মাইক্ৰফোনৰ ইয়াত কানেক্ট কৰা চিষ্টেমটো আছে তো এটা USB মোড আছে আৰু মাইক্ৰফোন মোড আছে তো আপোনালোকে দুটা বস্তু একেলগে বজাব নোৱাৰিব তো মাইক্ৰফোন বজালে মাইক্ৰফোনত দিব লাগিব আৰু USB বজালে USBত দিব লাগিব তো এইটোৱে মেচিনটো তো আহুজাৰ এইটো অৰিজিনেল হয় একদম মাৰ্কা মাৰা হয় তো আপোনালোকে লৈ আহিলে অৰিজিনেল মালটো লৈ আহিব তো দোকানত এনেকা সেম মাল পোৱা যায় তো ডুপ্লিকেটো আহে কিছুবিলাক তো আমি এইটো লৈ আহিছোঁ তো ইয়াতে আমি কানেক্ট কৰিছিলোঁ তাতে চেক কৰাৰ কাৰণে তো ইয়াতে আমি চেক কৰাৰ কাৰণে তাতে দোকানতে কানেক্ট কৰি আমি বজাই চাইছিলোঁ তো আপোনালোকে লৈ আহিলে বজাই লৈ আহিব যাতে বস্তুটো ভাল হয় ইয়াতে আপোনাৰ অক্স 1 অক্স 2 তো লাইন আউট আৰু লাইন ইনৰ আছে তো এতিয়া আউট হ'ব এতিয়া দুটা আপোনাৰ এম্প্লিফায়াৰৰ পৰা বেলেগ এম্প্লিফায়াৰ কানেকশ্যন কৰাৰ কাৰণে এইটো চিষ্টেম আছে মিক্সাৰৰ কাৰণে আছে তো ইফালে এইটো আপোনাৰ 100ৰ যদি আপোনাৰ ধৰ তো এইটো বস্তু যদি 100 ওয়াটৰ হয় তো ইয়াত কানেকশ্যন কৰিব লাগিব তো এইটো বৰ্তমান আমি বন্ধ কৰি আছোঁ খোলা নাই পাছত খুলি ল'ম যেতিয়া আমি হেভি ইউনিট তো 100 ওয়াটৰ ইউনিট ইউজ কৰোঁ তো এইটো হ'ল আৰ্থিনৰ কাৰণে তো ইয়াত বেটাৰী কানেকশ্যন দিয়া আছে তো এইটো 12 ভোল্ট DC বেটাৰী কানেকশ্যনত কানেক্ট হয় এইটো ফিউজড হয় তো ফিউজ এনে বাকি চিষ্টেমখিনি আহুজাৰটো আপোনালোকে জানে আহুজাৰ চিষ্টেম ভাল তো আমি এইবাৰ এইটো কানেক্ট কৰি আপোনালোকক টেষ্ট কৰি দিয়াম তো কেনেকা হয় তো আপোনালোকে যদি ঘৰতে সৰু সুৰা গানৰ প্ৰেক্টিছ কৰিব খোজে তো এনেকা আহুজাৰ এটা লৈ আহক সৰু 120 ওয়াটৰ তো বেটাৰীটো চলিব লাইনটো চলিব দুটা মোডে আছে এনে আমি আগৰ এইটো ইউজ কৰিছিলোঁ এইটো আহুজাৰ 220 হয় তো এইটো 24 ভোল্টত ইউজড হয় তো এইটো তো 250 ওয়াটৰ হয় তো ভালে এইটো আমি 4 বছৰ হ'ল ইউজ কৰা সাৰ্ভিস ভাল দি আছে সেইকাৰণে আমি আৰু এটা আহুজাৰ লৈ আছোঁ সৰু ইউজ কৰাৰ কাৰণে তো আপোনালোকে জানে আহুজাৰ মাল কেনেকা তো আমি বৰ্তমান কানেক্ট কৰি আছোঁ তো ভিডিওটো চাই থাকক আমাৰ এখন আহুজাৰ মিক্সাৰ হয় এখন FMX 106 তো এইখান আমি কানেকশ্যন কৰিম ইখানো নতুনে হয় আমি ইখান 6 মাহ হ'ল ইউজ কৰা তো ভাল দি আছে তো সার্ভিসও ভাল হৈ আছে ইয়াতে আমাৰ ফেসিলিটিটো আপোনাক বুজাই দিম কি আছে তো ইয়াতে USB মোড আছে আপোনালোকৰ ব্লুটুথ মোড পাব ইখানত এটা আপোনাৰ 6 চেনেলৰ হয় 1 2 3 4 5 চেনেলৰ হয় তো আপোনালোকে চাই থাকক ভিডিওটো আমি ইখান কানেক্ট কৰি বজাম তো কেনেকা হয় তো ভিডিওটো চাই থাকক বৰ্তমান কানেকশ্যন কৰি আছোঁ আপোনালোকক কিছু কানেকশ্যনৰ বিষয়ে আপোনালোকক শিকাই দিম তো ইয়াতে আপোনালোকে দেখিব পাৰিছে এইটো হ'ল আপোনাৰ এটা কমন হয় আৰু এইটো আপোনাৰ ওমছত হয় তো আমি বৰ্তমান সিঙ্গেল এটা বক্স বজাই আছোঁ তো ইয়াতে 8 ওমছ দিব লাগিব তো ভিডিওটো চাই থাকক এইটো দেখুৱাৰ কাৰণে আপোনালোকৰ এনে কানেক্ট কৰিছোঁ আপোনালোকে ভাল কৰি কানেক্ট কৰি ল'ব তো ভিডিওটোৰ কাৰণে আমি এনে তো কানেক্ট কৰি আছোঁ তো চাই থাকক ভিডিওটো তো হ'ল প্ৰায় তো আপোনালোকে এইটো মিলাই দিব তো ৰেটতে দিব যেহেতু ইয়াতে উল্টা পুল্টা নকৰিব বজাটা বুজিব কিন্তু আপোনাৰ এম্প্লিফায়াৰটো বেছি দিন নিটিকিব তো আমাৰ কানেক্ট হৈ আছে তো এইটো কমনটো হয় তো আপোনালোকে যদি এনে কানেক্ট কৰে তো ইয়াতে ব্লেক টিপ মাৰি ল'ব তো আমি বৰ্তমান মাৰি লোৱা নাই তো আপোনালোকে মাৰি ল'ব এইটো নাপাহৰিব তো এতিয়া আমি এবাৰ লাইনত কানেক্ট কৰি আছোঁ এখন বট লোৱা আছে তো 6 এম্পিয়াৰ হ'ব তো আমি লাইনটো দি আছোঁ তো প্ৰথমে আমি এম্প্লিফায়াৰৰ লাইনটো দি আছোঁ
তাৰপিছত আমি দিব লাগিব মিক্সাৰৰ লাইনটো। তো মিক্সাৰ হয়। তো বৰ্তমান আমি কানেক্ট কৰিছোঁ, আপোনালোকক কিছু কানেক্টৰ বিষয় দেখাওঁ। তো আপোনালোকে যদি নতুন হয় কেনেকৈ কানেক্ট কৰিব ইফালে আহক। তো মই ভিডিঅ'টো প্ৰথমে লাইনটো দিব লাগিব। তো আমি লাইনটো দি চেক কৰি চাওঁ। তো লাইনটো অ'কে হৈছে, লাইন হৈছে। তো এতিয়া আপোনাৰ জেক বাই জেক কেবুল কয়। ইয়াৰ মিক্সাৰৰ লগত আপোনাৰ ফ্ৰী পাব এটা। তো ইয়াত দেখা পাৰিছে লেফ্ট আৰু ৰাইট। তো আমি বৰ্তমান ৰাইটত কানেকশ্যনটো কৰিছোঁ। তো ইপিনেদি আমি পিছপিনেদি দেখাওঁ, ইফালে আহক। তো ইয়াতে আমি অক্স ওৱানত দি আছোঁ কানেকশ্যনটো। তো এনেকৈ কানেকশ্যন কৰে মিক্সাৰত। তো আমি অক্স ওৱানত দিলোঁ। তো দি তাৰপিছত আমি ইয়াৰ লাইনটো দিব লাগিব। তো আপোনালোকে ভলিউমটো আগত কমাই ল'ব। তো ভলিউমটো যিমান আছে কমাই ল'ব, 0 কৰি ল'ব। তো আমি কানেকশ্যনটো ইয়াত দিলোঁ। তো কানেকশ্যনটো দি লোৱাৰ পাছত আমি ইফালে আহক। তো প্ৰথম মাষ্টাৰটো আপুনি ইয়াত দিব, 0 কৰি দিব, একদম মিডিলত দিব। তো আমি এইটো ইয়াত দিছোঁ, 2ত দিছোঁ। তো বেছটো আমি ইয়াত দিছোঁ। তো তাৰপিছত আমি অক্স ওৱান। তো আমি কিহত ইউজ কৰিছিলোঁ? অক্স ওৱান। তো আমি এইটো বঢ়াই দিব লাগিব, অক্স ওৱান। তো এইটো 0 দি ল'লোঁ, যিহেতু পিছপিনেদি আমি অক্স ওৱানত কানেক্ট কৰিছিলোঁ। তো আমিতো গান বজাব নোৱাৰোঁ, যিহেতু কপিৰাইট দিব। তো আপোনালোকক আমি মাইক্ৰ'ফোনে টেষ্ট কৰি দেখাওঁ। তো ভিডিঅ'টো চাই থাকক। তাতে আমি কানেকশ্যন কৰি ল'লোঁ। তো ইফালে দি আহক, আমি কিছু আপোনালোকক ইক' চিষ্টেমখিনি বুজাই দিম। আমি বৰ্তমান কানেক্ট কৰি ল'লোঁ। তো আমি পিছপিনেদি অক্স ওৱানত নিদিলোঁ, যিটো চাউণ্ডটো অলপ কম হয়। তো আমি মাইক্ৰ'ফোনত দিলোঁ কানেকশ্যনটো, এইটো লগাই দিলোঁ ইয়াতে। তো ইয়াৰ পৰা ইয়াত দিলোঁ লাইন 1। তো আপোনাৰ এইটো লেফ্টত দিয়া হৈছে। তো এইটো লেফ্টত হয়। তো কমি গ'ল। তো লেফ্টটো মই বঢ়াই দিলোঁ। তো বৰ্তমান আমি দি আছোঁ ইয়াত ইক'। তো হালকা এটা আপোনালোকে ইক' দিব লাগিব। তো প্ৰথমে ইক' দিয়াৰ আগত আপোনালোকে ইয়াতে অন কৰিব লাগিব ইফেক্টছটো। তো মই অন কৰি ল'লোঁ ইফেক্টছটো। তো ইফেক্টছ অন কৰি লোৱাৰ লগে লগে তো ইয়াৰ পৰা অলপ খুলি দিব লাগিব। তো মই খুলি আছোঁ। তো ইফালে মই খুলি ল'লোঁ। তো ইফালে হালকা হালকা আপোনালোকে গম পাব ইক' হৈ আছে। এই চাউণ্ডটো ইক' হ'ল। তো হেল্ল' টেষ্ট চেক চেক। তো বৰ্তমান চেক কৰি আছোঁ আমি চাউণ্ডটো। আপোনালোকে এনেকৈ চেক কৰিব পাৰে। তো হেল্ল' 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 হেল্ল'। তো আপোনালোকে ইয়াতে বেছটো বঢ়াই দিলে মাতটো ভাল হ'ব। তো আমি বেছটো অলপ বঢ়াই দি আছোঁ। তো হেল্ল' 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 হেল্ল'। তো ইক'টো আহিছে। তো ৰুমৰ ভিতৰত কাৰণে আমি কম দি আছোঁ। তো আপোনালোকে দেখিলে ইক' কেনেকৈ দিয়ে। তো চাই থাকক ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখি ল'লে কেনেকৈ কানেকশ্যন কৰে, কি কৰে। তো মেচিনটো ৰিভিউটো আপোনালোকে চাই ল'লে। মেচিনটো প্ৰায় ভাল, আহুজাৰ মেচিন লৈ আহক। তো আপোনালোকে অৰ্ডিনাৰী কোম্পানী নাহানিব, সেইটো আহুজাৰ মেচিনটো ভাল হয়। আমি ব্যৱহাৰো কৰি আছোঁ। তো এইখিনিয়ে আপোনালোকৰ ৰিভিউ, তো আনবক্সিং। তো এইখন আপোনাৰ তো মিক্সাৰ হয়, আহুজাৰ মিক্সাৰ। তো দেখাই দিলোঁ ইয়াৰ ফেচিলিটিটো কি কি। ইয়াতে লেখা আছে, আপোনালোকে চাই ল'ব পাৰে। তো ট্ৰাবুল, তো ইয়াতে বেষ্ট, তো FMX এইটো আপোনাৰ। তো এইটো আমাৰ ইকৰ কাৰণে। তো আপোনালোকে যদি নতুন, তো সৰু সুৰা আপোনালোকে তো ঘৰত গান প্ৰেক্টিছ কৰি আছে, তো এনেকুৱা লৈ আহক সৰু। তো ইয়াত ইমান ফেচিলিটি নাই, তো আপোনালোকে নিজে শিকি ল'ব পাৰিব। তো আজিৰ কাৰণে এইখিনিয়ে। তো আগন্তুক দিনত আমাৰ আৰু ব্লগৰ ভিডিঅ' আহিব। আপোনালোকে আমাৰ এই চেনেলটো চাই থাকিব। ইয়াতে আমাৰ ইলেক্ট্ৰিকৰ কিছু আমি ব্লগ দিয়াৰ চেষ্টা কৰোঁ। তো ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব। তো আপোনালোকৰ কাৰণে আমি বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ। তো ধন্যবাদ।